এটা আমাৰ কাৰেণ্ট ধৰি দিয়া মানুহ সব কাৰেণ্টৰ পোষ্ট একদম কাৰেণ্ট ৰাস্তাত বৈ আছিলে দাঙি দিছে তোমালোকৰ ট্ৰেইন হ'ব দিয়া ঘৰ দেৰি আছে যাওঁ আহা আমাৰ ওচৰত সময় নাই আজি পাহাৰৰ মাজত আন সিজন পিকনিক পাৰ্টি সবৰ অনুভৱটো আমি হেৰি কৰিলোঁ কেনেকুৱা লাগিছে আগপিনে যোৱাটো মজা মজা বহুত কষ্ট হৈছিল আৰু ভাল লাগিছে আমি হে আৰামত আহিছোঁ আৰু বাকী ছেকেণ্ডটো কেনেকুৱা লাগিছে মজা লাগিছে সবলৈকে কষ্ট মোৰ হৈছে ইমান ডাঙৰ হেৰিখন ধৰি আছে দেখা নাই মই চোলাটো ল'ব লগা হৈছে মজা লাগিছে আৰু এইটো পোৱালি ভাল লাগিছে এইটো চাইড কি ওপৰত উঠিব লাগিব অ' ভাই ওপৰত নহয় পালোহি আৰু তো সৰু ডাঙৰ আইতা দাদা পেহা পেহী খুৰা খুৰী সবকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ও মোক সবে এৰি থৈ গৈছে য'ত পাইছোঁ জাষ্ট পাইছোঁহি অলপমান সাৱধান চাহ বাগিচাৰ এতিয়া আমাৰ সাৱধানৰ আটাইতকৈ ডাঙৰ হতদি দেই কিন্তু বেছি ডাঙৰ নহয় পুখুৰীটো সমান মজা মজা মাজে মাজে উখলাই যাম মজা মজা পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া tamam moda kemudian tanya ৰান্ধনে খৰি বিজাই পুইছে আগৰ হাবি থাকিলে নহব ফটো মাৰিব লাগিব খাবলৈ লাগিব পিকনিক আহিছোঁ ন সেইকাৰণে অলপ এইবোৰ আছে পাহাৰীয়া খানা খাম ঐ ৰ মোৰ কাৰণে দে
আজি পাহাৰীয়া খানা খাম পাহাৰীয়া ঢেকীয়া লগত ঢেকীয়া পাৰ্টি ঢেকীয়া সৈতে মানে কাৰণটো কি হ'ল এটা মানে আমাক ই মানে এটা মানে যোনটো আমাৰ ৰান্ধনি আছে নে ধনিয়া হালধি মছলা চছলা মানে যিমান যি আছে আমাক চব দেখালে মানে এইটো লওঁ এইটো লওঁ এইটো লওঁ খালি চব য'ৰ লৈছিলে দোকানত তাতে আহি আহিলে খানাটো কেতিয়া হ'বগৈ আৰু 15 মিনিট লাগিব দেই जाने मेरे जाने मन बचपन का प्यार भूल नहीं जाना रे चाचा मेरा प्यार है जान तुझसे दिखा है बचपन का प्यार मेरा भूल नहीं जाना रे lão lại rằng các con ra được cái xe con lên xe cả nên lão là aku bawa aku mana lah dikile mana lah এইটো হৈছে আমাৰ খানা টাইম গাহৰি মাংস ঢেকীয়া মিঠাতেল হালধি নিমখ ভাজি ভাত চফা চৌ খালি আজি পাতত খাইছো ভাত এইটো চা ভোকৰ কাহিকা ভাত টানিলে আগতীয়াকে বহুত ভোক লাগিছে ভাজি নাই ভাজি লাগে গোটেইখন পেট চেট মোহাই আছে ভাত খাব নাপায় মাথা খজুৱাই গৈছে এইটো এতিয়া খোৱা টাইম এইফালে পুৰা কেৰাহীটো ই পুৰা জোল বনাই আছে জোল ফ্ৰাইড ৰাইচ সাঁতুৰিলো বনিলো পানীত খেলিলো ফটো মাৰিলো এতিয়া হৈছে খানা টাইম ঢেকীয়া পাহাৰৰ পৰা বিচৰা ঢেকুৱা ঢেকুৱা নহয় ঢেকীয়া কেনেকুৱা লাগিছে চবকে ৰান্ধনীটোৱে খানা মজা বনাইছে দেই খাই ভাল লাগিছে গাহৰি মাংস লাগিলে দেখিছে পাওঁ অলপ টেষ্টটো লাগিছে আজি বা কল কৰি ইয়াকে লৈ যাব লাগিব খানা চানা বনাবৰ কাৰণে আকৌ ভিডিঅ' কৰি থাকিলে নহ'ব খাই ল'ম ৰ'ব পাছত দেখাম গাইছ ইয়াতে আমি এতিয়া খালোঁ খেলিলোঁ সাঁতুৰিলোঁ ফূৰ্তি কৰিলোঁ এতিয়া যাবলৈ লাগে ঘৰ বেক টু হোম চূড়ান্ত চব চেঞ্জ কৰি ইটা চূড়ান্ত চব পিটি গৈছিলে চ' যদি এইটো ভিডিঅ' ভাল পালে তেনে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি কোনো নতুন তেনে চেনেলবোৰ ছাবস্ক্ৰাইব কৰি দিবা মাছ ফাটি গৈছে তেন্তে আজিলৈ বাই বাই ক'ত যাব নাও যাব নেকি নাৰুপ যাব নি যামতো আমি হেৰি 5,000 কিডনী এটা বিকি দিম মই গোটেইখন সোমোৱাই গ'ল লাগিছে এখন 5,000 ঠিক আছে উঠ উপায়টো নাই কি কৰিবি ন মানে এতিয়ালৈকে চলোৱা অভ্যাস নাই আজি ফাৰ্ষ্ট সেইটো কাৰণে 5,000 কৈছে কবা যদি এইবোৰ কবা সোমাই ল'ব লাগে মোৰ মানে এইটো হেৰি নাই মানে মই ঝাম মাৰি দিওঁ নহ'ব মোৰ টেলেণ্ট বৈ
মই চুচা লওঁ হ'ব ৰ এই মই ফাৰ্ষ্ট হ'ব নাই এই হেনে বহুত বহুত এক অকণ সমান ভাগ কৰিম ভাত মই